নমস্কাৰ মোৰ দৰ্শক শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মোৰ এই ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি 20 জুন বিষ্ণু ৰাভা দিৱস, গতিকে সেই উপলক্ষে মই তেওঁক স্মৃতি সোঁৱৰাইছোঁ আৰু সেইকাৰণে মই কিছুমান গীত, নৃত্য, কবিতা আদিৰ আয়োজন কৰিছোঁ। আৰু যিবিলাকে গীত, নৃত্য, কবিতা আমাক দেখুৱাম বুলি ভাবিছে তেওঁলোকেনো কেনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব। আৰু মোৰ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, তেতিয়াহে আপোনালোকে সকলোবিলাক মনোৰঞ্জন পাব আৰু উপভোগ কৰিবলৈ পাব। গতিকে আহকচোন আমি সকলোৱে উপভোগ কৰোঁ। ভাং 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 লহাৰ শিকলি ভাং, চিং 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 ডাখৰ বান্ধন চিং, খোল 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 কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ দাং, শুন সৌৱা শুন শুন ঘঁহিছে ৰণ বিষাদ, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তৰে ৰঞ্জিত সূৰজ উদয়মান, শুন শুন মুকুতিৰ সূৰ্য আহ্বান, হলোৱা সজোৱা হেৰো মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। নমস্কাৰ, আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে মই তেওঁৰ এটি গীত গাবলৈ ওলাইছোঁ। কিবা যেন নাই আজি নাই, আছে হুমুনিয়া আছে হুমুনিয়া, হতাশ হিয়াৰ কৰোণ বিননি, হাই হাই কিবা যেন নাই আজি নাই, মেলি ধুমুহা তাইৰ কলা চুলি তাইৰ, মেলি ধুমুহা তাইৰ কলা চুলি তাইৰ, লুকুৱাই তৰা জোন কৰে যেন ধাৰ, লুকুৱাই তৰা জোন কৰে যেন ধাৰ, কতেনো বা কৰোণ সেই কাৰাগাৰ, কতেনো বা কৰোণ সেই কাৰাগাৰ, য'ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই, আছে হুমুনিয়া আছে হুমুনিয়া, হতাশ হিয়াৰ কৰোণ বিননি, হাই হাই কিবা যেন নাই আজি নাই, গৰজি ডাৱৰ তুলি বিজুলী নাচোন, গৰজি ডাৱৰ তুলি বিজুলী নাচোন, দিয়ে শাওনৰ বাৰিষাৰ সমিধান, দিয়ে শাওনৰ বাৰিষাৰ সমিধান, ঘনে ঘনে কপে মোৰ চকিত পৰাণ, ঘনে ঘনে কপে মোৰ চকিত পৰাণ, লগে লগে হয় মোৰ জীৱন বিষাণ, আছে হুমুনিয়া আছে হুমুনিয়া, হতাশ হিয়াৰ কৰোণ বিননি, হাই হাই কিবা যেন নাই আজি নাই।
আছে তাই দিনত উজলি দিলাই দিলাই ঘূৰি ফুৰে কোলাহেৰে খামটি ছোৱালী নমস্কাৰ মই আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ উপলক্ষে এটি গীত গাবলৈ ওলাইছো আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ শৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ শৰাই মলয়া চাকিয়ে আহে জাকি মাৰি উলাহত নাচি নাচি যায় মলয়া চাকিয়ে আহে জাকি মাৰি উলাহত নাচি নাচি যায় কুলিকে তেকিয়ে বিৰিখে বিৰিখে কুলিকে তেকিয়ে বিৰিখে বিৰিখে উলাহত গীত গাই যায় আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আনিলো আচল ভৰাই নমস্কাৰ মোৰ নাম শ্ৰী পুনম নাথ মই এটি ৰাভা সংগীত গাবলৈ ওলাইছোঁ তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী খন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুলে নাচনি বিজুলি খন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুৰে নাচনি বিজুলি তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী বনৰে বনৰীয়া দেখাকে ধুনীয়া দেখি বনৰে বনৰীয়া দেখাকে ধুনীয়া দেখি থমকি থমকি নাচে তাই দিনত উজলি থমকি থমকি নাচে তাই দিনত উজলি তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী পুৱালৰ ৰঙামণি তাইৰে গাল দুখনি
পোৱালৰ ৰঙামণি তাইৰে গাল দুখনি বুকতে লৰি আভা ঢালি কৰে ৰাঙলী বুকতে লৰি আভা ঢালি কৰে ৰাঙলী লাজতে লাজুকি তাই মিচিকি হাঁহিৰে চাই লাজতে লাজুকি তাই মিচিকি হাঁহিৰে চাই দুটি নয়ন পাহি মেলি খামটি ছোৱালী দুটি নয়ন পাহি মেলি খামটি ছোৱালী কাষ চাপোতে তাৰে বুকুত পৰে ধূলি খামটি ছোৱালী কাষ চাপোতে তাৰে বুকুত পৰে ধূলি খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী খন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুৰে নাচনী বিজুলী খন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুৰে নাচনী বিজুলী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী ধন্যবাদ কুৰুৱা বতাহে জোৰকৈ বলিলে কুৰুৱা বতাহে জোৰকৈ বলিলে চিঞৰি মাতিলে ঐ উষা ঐ উষা ঐ উষা ও কুৰুৱা বতাহে জোৰকৈ বলিলে কুৰুৱা বতাহে জোৰকৈ বলিলে পুৱতি নিশাৰে তৰাৰে চাকিৰে পুৱতি নিশাৰে তৰাৰে চাকিৰে হলিতাই ডালি নিজানতে জ্বলি হলিতাই ডালি নিজানতে জ্বলি ধিমিকি ধিমিকি খিমকৈ ধিমিকি মেলানি মাগিলে ঐ উষা ঐ উষা ঐ উষা ও উৰুৱা বতাহে জোৰকৈ বলিলে উৰুৱা বতাহে জোৰকৈ বলিলে চিঞৰি মাতিলে ঐ উষা ঐ উষা ঐ উষা ও কুৰুৱা বতাহে জোৰকৈ বলিলে ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব আৰু ভিডিঅ'টি চালেই নহ'ব তাত আপোনালোকৰ লাইক এটা দি দিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ' এনেকুৱা ধৰণৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো কি কৰিব লাগিব আপোনালোক সকলোৱে জানে ছাবস্ক্ৰাইব কৰিব লাগিব গতিকে মই আজিলৈ এইখিনিতে সামৰিছোঁ নমস্কাৰ